Well, hello guys, this is your Sarkar Bhai and welcome back to my YouTube channel. আজি মই আছোঁ লাহৰীঘাট বজাৰত। এয়া আপোনালোকে মোৰ পিছফালে চাব পাৰিছে বাজাজ ডিলাৰ। এয়া মই বাজাজ ডিলাৰত লগতে আছোঁ আৰু এয়া পিছফালে মোৰ পিছফালে চাব পাৰিছে লাহৰীঘাট জাতীয় বিদ্যালয়। আৰু লাহৰীঘাট জাতীয় বিদ্যালয়ৰ ঠিক সন্মুখতে মই এটা বিশেষ দোকানত উপস্থিত হৈছোঁ। বিশেষ দোকান এইকাৰণেই ক'ব খুজিছোঁ যে দুটা ৰুম আছে এটা দোকানত আৰু দোকানজনৰ অনাৰৰ বিশেষ এটা অসুবিধাৰ কাৰণে দোকানখন চেল কৰিব বিচাৰি আছে আৰু আপোনালোকক সেইখন দোকানৰ ভিতৰতে এতিয়া সোমাইছোঁ আৰু আপোনালোকক সেইখন দোকান এতিয়া দেখুৱাম। আপোনালোকৰ যদি কোনোবাই দোকান লওঁ বুলি ভাবি আছে দেন আপোনালোকে লাহৰীঘাট বজাৰৰ ইয়াৰ জাতীয় বিদ্যালয়ৰ ঠিক সন্মুখত আৰু বাজাজ ডিলাৰৰ খুব লগতেই আপোনালোকে দুটা ৰুম একেলগে পাই যাব। আপোনালোকে দোকানখন আহি চাব। মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাই দিছোঁ যে কেনেকুৱা দোকান আপোনালোকৰ একদম মানে বজাৰতেই লাহৰীঘাট যিটো মৰিগাঁও ষ্টেণ্ড হয় মৰিগাঁও ষ্টেণ্ডৰ একদম কাষতেই আৰু জাতীয় বিদ্যালয় স্কুলৰ একদম ফ্ৰণ্টতে সেয়া মোৰ পিছফালে চাব পাৰিছে। মই দোকানৰ ভিতৰত আছোঁ এতিয়া আৰু মোৰ পিছফালে আপোনালোকে চাব পাৰিছে সেয়া জাতীয় বিদ্যালয়ৰ গেট আৰু লাহৰীঘাট জাতীয় বিদ্যালয় আপোনালোকে চাগে চিনিয়ে পায়। আৰু লগতে আছে এয়া বাজাজ ডিলাৰ পালচাৰ বাইকৰ ডিলাৰ আৰু খুব লগতে দুটা ৰুম আছে। আপোনালোকে যদি কোনোবাই বিচাৰে দোকান ল'ব বুলি ভাবি আছে কোনোবাই, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। তলত ফোন নম্বৰটো দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। দুটা ৰুম আছে, আপোনালোকক দেখুৱাই আছোঁ কি চামান আছে। মানে চামান যিখিনি বস্তু আছে বস্তুখিনি বিক্ৰী কৰি দিব আৰু বস্তুখিনি চাই লওক এতিয়া ভিডিঅ'টো। ইয়াৰ দোকান মেহতা বুক ষ্ট'ৰ গিফ্ট এণ্ড জুৱেলাৰী। আপোনালোকে চাগে নিশ্চয় চিনিয়ে পায় এইটো দোকান। এয়া চাব পাৰিছে বাজাজ ডিলাৰ আৰু বাজাজ ডিলাৰৰ লগতে এইটো দোকান। দুটা ৰুম আছে, আপোনালোকে চাব পাৰিছে। ইয়াত মই দেখুৱাই আছোঁ কি বস্তু আছে। ইয়াতে আপোনাৰ চশমাৰ পৰা আদি কৰি আপোনাৰ মণিহাৰী বস্তু বহুতখিনি আছে। আপোনালোকে চাব পাৰিছে যি আছে দোকানত চব বিক্ৰী কৰি দিব। এয়া চাব পাৰিছে আপোনালোকে মণিহাৰী বস্তু। এয়া চাব পাৰিছে জুৱেলাৰী আৰু এয়া আইচক্ৰীমৰ এটা হেৰি আছে, ফ্ৰিজ আছে, ৰেফ্ৰিজাৰেটৰ। এয়া ফ্ৰিজটোও পাই যাব দোকানখন কিনিলে। আৰু দোকানত এয়া চাব পাৰিছে কচমেটিক বহুত বস্তু আছে আৰু এইফালে দুটা চুকেছ আছে, তিনিটা চুকেছ আছে আৰু এইফালে চাব পাৰিছে বুক চব পাই যাব। এয়া মণিহাৰী বস্তু আছে, কিতাপ আছে, আপোনাৰ কিতাপৰ বহুত বস্তু আছে। আপোনালোকে এয়া বেগ আছে আৰু বহুত বস্তু আছে। আপোনালোকে আহি ভিজিট কৰক। ভিজিট কৰিলে আপোনালোকে গম পাব কি আছে দোকানখনৰ বস্তু। দোকানখনৰ নম্বৰ তলত দিয়া থাকিব অনাৰৰ আৰু আপোনালোকে যদি বিচাৰে আপোনালোকে যোগাযোগ কৰিব পাৰে এইটো নম্বৰত কল কৰিলে আপোনালোকে অনাৰৰ লগত কথা পাতিব পাৰিব। আৰু দোকানখন কিমান মই দামটো এতিয়া নকওঁ, আপোনালোকে কল কৰি অনাৰজনৰ পৰাও সুধি ল'ব। আৰু এয়া চাবই পাৰিছে দোকানত বহুত বস্তু আছে, বহুত। এইবিলাক চব কলকাতাৰ পৰা অহা মাল আপোনালোকে চাবই পাৰিছে। আগতে এবাৰ ভিডিঅ' বনাইছিলোঁ এইটো দোকানত, এয়া কলকাতাৰ পৰা আনিছিলে এইবিলাক। আৰু দুখ লাগিছে মানে অনাৰজনৰ কিবা এটা অসুবিধাৰ কাৰণে দোকানখন চেল কৰিব লগা হৈছে। আৰু আপোনালোকে আহি কণ্টেক্ট কৰিব, ফোন নম্বৰ তলত দিয়া থাকে। ৰুম দুয়োটা চাইছে আপোনালোকে। এতিয়া যদি আপোনাৰ মানে যদি দোকান ল'বলৈ আগ্ৰহী আছে লাহৰীঘাট বজাৰত, আপোনালোকে দুটা ৰুম একেলগে পাই যাব। এয়া আপোনালোকে গোটেইখিনি মই দেখালোঁ যিমানখিনি আছে। আৰু আপোনালোকে ভিজিট কৰক, বহুত বস্তু দেখাব পৰা নাযায়। আপোনালোকে আহি চালে চব হিচাপ কৰি পিছতহে ৰুমটো ল'ব। তো তলত নম্বৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব। আৰু যদি কোনোবাই লাহৰীঘাটৰ ওচৰৰ পৰা চাই আছে ভিডিঅ'টো, আপোনালোকে আহিব, দোকানত আহি পিছত কথা পাতিব। যিহেতু মানে কিবা অসুবিধাৰ কাৰণে দোকানখন বিক্ৰী কৰা হৈ আছে। আজিৰ ভিডিঅ'খিনি এইখিনিয়ে। যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।